নমস্কাৰ ৰুমিছ ফেমিলি কিচেনলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি ভকুৱা মাছৰ আঞ্জা বনাম। মাছ লৈছোঁ 4 পিচ, জিকা লৈছোঁ 2টা সৰু সৰুকৈ কাটি, কেপচিকাম লৈছোঁ 2টা কাটি, বিলাহী এটা লৈছোঁ আৰু পিঁয়াজ ডাঙৰ এটা কাটি লৈছোঁ সৰু সৰুকৈ, কেঁচা জলকীয়া 2টা লৈছোঁ, তেজপাত এখিলা লৈছোঁ। এতিয়া আমি কেৰাহীটো বহাই দিম। এতিয়া মই কেৰাহীটো গৰম হৈ গৈছে, মিঠাতেল দি দিম। মাছখিনিত মই নিমখ হালধি সানি লওঁ। গৰম হৈ গৈছে, মাছখিনি দি দিম। এতিয়া মই মাছখিনি ওলটাই দি দিছোঁ। এতিয়া মোৰ মাছখিনি ভাজা হৈ গ'ল, নমাই লৈছোঁ। এতিয়া মই মাছ ভজা তেলখিনিতে আঞ্জাখিনি বনাই লওঁ। এতিয়া দিছোঁ গোটা জিৰা আধা চামুচ, তেজপাত, পিঁয়াজখিনিও দি দিলোঁ। এতিয়া এইখিনি অলপ ভালকৈ ভাজি লওঁ। পিঁয়াজখিনি ভাজা হৈ গ'ল, এতিয়া মই আঞ্জাখিনি দি দিম। এতিয়া বিলাহীখিনি দি দিছোঁ, কেপচিকামখিনিও দি দিছোঁ, জিকাখিনিও একেলগে দি দিম। এতিয়া এইখিনি ভাজি ল'ম অলপ, পৰিমাণ অনুযায়ী নিমখ দি দিছোঁ, হালধি গুড়ি দি দিছোঁ। এতিয়া এইখিনি আকৌ ভালকৈ লৰাই দিম। এতিয়া মই ইয়াত ঢাকনিখন দি দিম। এতিয়া আঞ্জাখন মোৰ সিজি গৈছে, ইয়াত অলপ ধনিয়া গুড়ি আৰু জিৰা গুড়ি দি দিম। জিৰা গুড়ি দি দিছোঁ, ধনিয়া গুড়ি দি দিছোঁ। জলকীয়াৰ গুড়ি অলপ দি দিছোঁ আৰু কেঁচা জলকীয়া 2টা দি দিছোঁ। এইখিনি আকৌ অলপ ভাজি লওঁ। এতিয়া মই আঞ্জাখনত পানী দি দিছোঁ। এতিয়া মই ঢাকনি দি দিছোঁ। এতিয়া মোৰ আঞ্জাখন উতলিছে, মাছখিনি দি দিম। এতিয়া মই কেঁচা জলকীয়া 3টা দি দিছোঁ, নৰসিংহৰ পাত দি দিছোঁ। এতিয়া আমাৰ আঞ্জাখন হৈ গ'ল, নমাই ল'ম। যদি ভিডিঅ'টো চাই ভাল লাগিছে, লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।